ৱেলকাম টু আনাডাৰ মিনি ব্লগ। সকলোকে কাতি বিহুৰ হেৰাভৰা শুভেচ্ছা জনালোঁ। সকলোৱে চাগে পিঠা পনা বনালেই নহয়নে বাৰু? মই আজি বনাম। গাটো যিহেতু ভাল নাছিলে সেইটো কাৰণে বনাব পৰা নাছিলোঁ। আৰু আপোনালোকে সকলোৱে কাতি বিহুটো কেনেকৈ উদযাপন কৰিলে জনাব। আজিৰ দিনটোনো কেনেদৰে পাৰ কৰিম তাকে অকণমান ভিডিঅ' কৰি ৰাখোঁ বুলি ভাবিছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। নাৰিকলৰ লাডু বনাবলৈ নাৰিকলখিনি ভালদৰে ৰুকি ল'লোঁ। প্ৰথমতে মিক্সাৰত অলপ ৰুকিলোঁ আৰু হাতেৰে অলপ ৰুকি ল'লোঁ। তাৰপৰা মই এইফালে চেনি আৰু নাৰিকলখিনি ভালদৰে মিক্স কৰি ল'ম। চেনি লৈছোঁ 4 কাপ আৰু নাৰিকল লৈছোঁ 6 কাপ। আপোনালোকে এনেদৰে যদি বনোৱা নাই বনাব, খাবলৈ বহুত ধুনীয়া হয় নাৰিকল লাডুটো। সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। মই নাৰিকল আৰু চেনিখিনি ভালদৰে গোটেইখিনি মিক্স কৰি সানি ল'লোঁ। সানি অকণমান সময়ৰ বাবে ৰাখি থ'লোঁ। এইফালে কেৰাহীখন পাতি কেৰাহীখন গৰম হোৱাৰ পিছতে ঘিউ দিলোঁ। আৰম্ভ কৰিছোঁ আৰু বনাবলৈ। চেনি আৰু নাৰিকলৰ মিশ্ৰণখিনি দি ভালদৰে অলপ সময়ৰ বাবে ভাজি ৰাখিম। যেতিয়ালৈকে নাৰিকল আৰু চেনিখিনি ভালদৰে ভাজ নাখায় তেতিয়ালৈকে ভাজিম। আৰু যেতিয়া গোটা টাইপৰ হৈ যাবগৈ তেতিয়া আমি কাঢ়ি দিম। আৰু এইফালে মোৰ নাৰিকল লাডু বনাব পৰা হৈ গ'ল। এনেদৰে বনোৱা নাই যদি বনাব, খাবলৈ খুব ধুনীয়া হয়। নাৰিকল লাডুটো দেখিবলৈ যিমান ধুনীয়া হয় তাতোতকৈ খাবলৈ বেছি ধুনীয়া হয়। এতিয়াহে আচল মজাটো ওলাব আৰু গৰমে গৰমে। হাত ৰঙা পৰিব চলিছে। আৰু এয়া নাৰিকলৰ লাডু হৈ গ'ল। দেখিবলৈ বহুত ধুনীয়া হৈছে নহয়নে? এইফালে আকৌ চুজি আৰু নাৰিকল মিক্স কৰি বনাম বুলি ভাবিছোঁ। প্ৰথমে চুজিখিনি ভালদৰে ভাজি লৈছোঁ আৰু এইফালে নাৰিকল আৰু চেনিখিনি ভালদৰে মিক্স কৰি ল'ম। চুজিখিনি ভাজি হোৱাৰ পিছতে এখন কাঁহী থৈছোঁ আৰু এইফালে কেৰাহীখন পাতি অলপ ঘিউ দি চেনি আৰু নাৰিকলৰ মিশ্ৰণখিনি দি অলপ সময়ৰ কাৰণে ভাজিম। আৰু এইখিনি ভাজি হোৱাৰ পিছতে ইয়াত চুজিখিনি এড কৰি অকণমান সময়ৰ বাবে ভাজিম। চুজিখিনি এড কৰি অলপ সময়ৰ বাবে ভাজি ৰাখিলোঁ। আৰু এয়া লাডু বনাব পৰা হৈ গ'ল। এনেদৰে যদি চুজি লাডু বনোৱা নাই বনাব, খাবলৈ খুব ধুনীয়া হয়। আৰু আপোনালোকে কেনেদৰে বনাই জনাবচোন। আপোনালোকে বনোৱাৰ দৰে চেষ্টা কৰি বনাবলৈ। আৰু এইফালে নাৰিকল আৰু চুজি লাডু হৈ গ'ল। আৰু এইফালে সন্ধিয়া তুলসী তলত চাকি দিবৰ বাবে যা যোগাৰ চলাই আছে। চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ। এইফালে ওলোৱাই নাই। এয়া পোৱালি সন্থা। সন্ধিয়া হ'ল। ধুনীয়াকৈ মুখ হাতকেইটা ধুই চাকি লগাওঁ বুলি ল'লোঁ প্ৰথমতে। আৰু চাকি গছ গোসাঁই ঠাইতে লগাই পেলাই এইফালে মই পথাৰত চাকি দিবলৈ গ'লোঁ। আৰু পথাৰতো চাকি দি সেৱা কৰিলোঁ। সকলোৰে ঘৰত যাতে শস্যৰে নদন বদন হওক তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে বিহু কেনেদৰে উদযাপন কৰিলে জনাব। মই মোৰ দায়িত্বখিনি অকণমান এনেদৰে পালন কৰিলোঁ। আৰু এইফালে তুলসী তলতো চাকি দিলোঁ। দি য'ত য'ত দিবলগীয়া আছিলে সকলোতে চাকি গছ দি ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু এইফালে ইহঁতে মম জ্বলাই আছে। আৰু মই মম জ্বলোৱা নাই যিহেতু মই চাকি জ্বলালোৱেই, গতিকে ইহঁতকে দিছোঁ ইহঁতে জ্বলাওক বুলি। এয়া চাকি তাকি লগাই আজৰি হ'ল বাৰু। এইফালে এয়া মম লগাই আছে আৰু সিহঁতে ফুটজালি লগাই আছে। হয়তোচোন অকণি, হয়তো কিনো অকণি। ধুনীয়াকৈ ওলাই মেলি লৈছোঁ বৰপাহঁতৰ ফালে যাওঁ বুলি। প্ৰথমতে বতীহঁতৰ ঘৰত সোমাই লওঁ। বতীহঁতৰ ঘৰত প্ৰসাদ খাই আহি ববৌহঁতৰ ঘৰ পালোঁহি। আৰু এইফালে বৌৱে প্ৰসাদটো আগবঢ়ালে। প্ৰসাদ খাই আকৌ ববৌহঁতৰ ঘৰলৈ ইমানেই বম ফটকাবোৰ ফুটাই আছে নহয়, মোৰ মানে সেইবোৰলৈ ভয় লাগে। সেইবাবে যিমান পাৰোঁ সোনকালে আহিছোঁ। প্ৰসাদ খাই আকৌ আহিলোঁ আইতাহঁতৰ ঘৰত খাবৰ বাবে। আৰু আইতাহঁতৰ ঘৰত প্ৰসাদ খাই ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ আহি যিহেতু
আমাৰ প্ৰসাদ দিয়াই নাছিলে আৰু এইফালে দেউতাই প্ৰসাদ দিলে আৰু সকলোৱে প্ৰসাদ খালোঁ। প্ৰসাদ খাই পেলাই বৰ বিশেষ ভিডিঅ' নকৰিলোঁ আৰু অকণমান সময় এনেকৈয়ে পাৰ কৰিলোঁ আৰু লগৰ এজনীও আহিছিলে, তাইৰ লগত কথা পাতিলোঁ অলপ টাইম এনেকৈ আৰু। আজিলৈ আহিছোঁ দিয়ক, বাই বাই। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থেংক ইউ।